বস্তু এটাই সৰলৰেখা এডালেদি সুষম ত্বৰণেৰে যদি গতি কৰে তেতিয়া কেইটামান সমীকৰণৰ যোগেদি বস্তুটোৰ গতিৰ কালত তাৰ বেগ আৰু ত্বৰণৰ সম্বন্ধ আৰু এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত সি কিমান দূৰ অতিক্ৰম কৰিব তাক নিৰ্ণয় কৰিব পাৰি। এই সমীকৰণবোৰক গতি বিষয়ক সমীকৰণ বা নিউটনৰ গতিৰ সমীকৰণ বুলিও কোৱা হয় আৰু এনেকুৱা সমীকৰণ মূলতঃ তিনিটা। এক নম্বৰ v = u plus at, 2 নম্বৰ s = ut plus half at square আৰু 3 নম্বৰ v square minus u square = twice as। আৰু এই সমীকৰণবিলাক আমি ইতিমধ্যে পাই অহাৰ দৰে ভিয়ে বুজাব কোনো বস্তুৰ অন্তিম বেগ, ইউয়ে বুজাব বস্তুটোৰ প্ৰাৰম্ভিক বেগ, এ বুজাব বস্তুটোৰ ত্বৰণ, টিয়ে বুজাব সময় আৰু এছে বুজাব বস্তুটোৱে এটা নিৰ্দিষ্ট সময়ত অতিক্ৰম কৰা দূৰত্ব। গতিকে এই তিনিটা সমীকৰণৰ ব্যৱহাৰ কৰিয়ে আমি বস্তু এটাৰ অৱস্থান বা তাৰ বেগ বা তাৰ তেনেকুৱা ধৰণৰ কথাবিলাক আমি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া এই সমীকৰণকেইটা প্ৰমাণ কৰাৰ তিনিটা পদ্ধতি আছে। পদ্ধতি তিনিটা হ'ল বীজগণিত পদ্ধতি ব্যৱহাৰ কৰি প্ৰমাণ কৰিব পৰা যায়। 2 নম্বৰ লেখৰ সহায়ত আৰু 3 নম্বৰ কলন গণিত ব্যৱহাৰ কৰি এই সমীকৰণ তিনিটা প্ৰমাণ কৰিব পৰা যায়। আমি আজি চাম বীজগণিত আৰু লেখৰ সহায়ত এই সমীকৰণকেইটা কেনেদৰে প্ৰমাণ কৰিব পাৰি। এতিয়া 1 নম্বৰ সমীকৰণটো হ'ল v = u plus at। এতিয়া যিহেতু আমি বস্তু এটাৰ গতিৰ কথা আলোচনা কৰি আছোঁ, গতিকে আমি ইতিমধ্যে পাই আহিছোঁ যে বস্তু এটাৰ বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বুলি কোৱা হয়। গতিকে এই কথাটো আমি আগতে পাইছোঁ, বস্তুৰ বেগৰ পৰিৱৰ্তনৰ হাৰক কি বুলি কোৱা হয়? ত্বৰণ। এই কথাটো আমি আগতে পাইছোঁ। গতিকে যদি আমি ধৰি লওঁ বস্তু এটাৰ প্ৰাৰম্ভিক বেগ u, বস্তুটোৰ অন্তিম বেগ v আৰু বস্তুটোৱে গতি কৰা সময় বা অন্তৰাল যদি আমি ধৰি লওঁ t, তেতিয়া আমাৰ এই সূত্ৰটোৰ মতে কি হ'ব? ত্বৰণ সমান কি? বেগৰ, বা আমি যদি আগতে এই কথাটো লিখি লওঁ যে ত্বৰণ a সমান বেগৰ পৰিৱৰ্তনৰ হাৰ। গতিকে বেগৰ পৰিৱৰ্তনৰ হাৰ মানে কি হ'ব? আমাৰ অন্তিম বেগ বস্তুটোৰ গতি কৰি থকা বস্তুটোৰ অন্তিম বেগ বিয়োগ প্ৰাৰম্ভিক বেগ হৰণ যিমানখিনি সময় বস্তুটোৱে গতি কৰিছিলে। গতিকে এইখিনিকে আমি অন্তিম বেগ, প্ৰাৰম্ভিক বেগ আৰু সময়ৰ কাৰণে যিবিলাক চিহ্ন ব্যৱহাৰ কৰোঁ, সেই চিহ্নকেইটা কি? অন্তিম বেগৰ কাৰণে v, প্ৰাৰম্ভিক বেগৰ কাৰণে u আৰু সময়ৰ কাৰণে t। গতিকে ইয়াৰ পৰা আমি কি পাম? ইয়াৰ পৰা আমি পালোঁ a = v minus u by t। গতিকে ইয়াক যদি আমি সৰলীকৰণ কৰোঁ তেতিয়া at = কি হ'ব? v minus u। গতিকে আমি তাৰ পৰা কি লিখিব পাৰোঁ? v = u plus at। গতিকে এইটোৱে হ'ল
প্ৰথমটো গতি বিষয়ক সমীকৰণ তিনিটাৰ প্ৰথমটো গতি বিষয়ক সমীকৰণ গতিকে v = u + at এই সমীকৰণটো আমি এনেদৰে বীজগণিত ব্যৱহাৰ কৰি পেলাই আমি প্ৰমাণ কৰিব পাৰোঁ এতিয়া আহো আমি 2 নম্বৰ সমীকৰণটোলৈ 2 নম্বৰ সমীকৰণটো কি আছিল আমাৰ s = ut + half at স্কয়াৰ গতিকে ইয়াত s হৈছে বস্তুটো অতিক্ৰম কৰা দূৰত্ব বা আমি তাক ক্ষৰণ বুলি ক'ব পাৰোঁ u প্ৰাৰম্ভিক বেগ t অতিবাহিত সময় আৰু a টো হ'ল ত্বৰণ গতিকে ইয়াৰ আমি বস্তু এটাৰ আমি আগতে পাইছোঁ যে বস্তু এটাৰ কি হয় বেগ সমান আমি লিখিব পাৰোঁ ক্ষৰণ হৰণ সময় এইটো আমি আগতে পাইছোঁ গতিকে এতিয়া আমি যদি ধৰা হ'ল আমি s সমান বস্তুটোৰ ক্ষৰণ গতিশীল বস্তুটোৰ ক্ষৰণ u হ'ল প্ৰাৰম্ভিক বেগ v ধৰি ললো আমি অন্তিম বেগ তাৰ পিছত t হ'ল অতিবাহিত সময় আৰু a হ'ল বস্তুটোৰ ত্বৰণ গতিকে এই চিহ্নকেইটাই বুজোৱা অৰ্থকেইটা হ'ল এনেকুৱা এতিয়া আমি যেটো ওপৰৰ সমীকৰণ পালো যে বেগ সমান হৰণ সময় গতিকে ইয়াৰ পৰা আমি কি পাম হৰণ সমান বেগ পূৰণ সময় গতিকে এতিয়া যদি আমি চিহ্নবিলাক ব্যৱহাৰ কৰোঁ তেলে s সমান বা তাৰ আগতে এটা কথা আমি হেৰি কৰা ভাল ইয়াতে যেহেতু আমি বস্তুটোৰ প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ পাইছোঁ গতিকে আমাৰ ইয়াত বেগৰ সলনি আমি কি ব্যৱহাৰ কৰিম গড় বেগ যেহেতু আমি বস্তুটোৰ দুটা বেলেগ সময়ত এই যিখিনি অতিবাহিত সময় আছে এই সময়খিনিৰ ভিতৰত বস্তুটোৰ যেহেতু আমি বেলেগ বেগ দুটা পাইছোঁ গতিকে আমি ইয়াত বেগৰ সলনি আমি কি ব্যৱহাৰ কৰিম গড় বেগ গতিকে বেগৰ সলনি আমি গড় বেগ ব্যৱহাৰ কৰিলোঁ এতিয়া যদি আমি চিহ্নবিলাক ব্যৱহাৰ কৰোঁ তেনেহলে s = কি হ'ব গড় বেগ হ'ব কি আমি আগতে পাইছোঁ প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ হৰণ 2 তেতিয়া আমি দুইটা বেগ যোগ কৰি ফেলে যদি তাক 2 দি হৰণ কৰোঁ তেতিয়া আমি গড় বেগ পাম গতিকে আমি কি লিখিম u + v/2 ইনটু অতিবাহিত সময় কিমান আছিল আমাৰ t এতিয়া এইখিনিকে আমি যদি সৰলীকৰণ কৰোঁ আমি ইতিমধ্যে আমি দুইটো এনেকে আগত হাফ কৰি লিখি দিলোঁ আৰু থাকিল কি আমাৰ u প্লাস v মানে আকৌ প্ৰথম সমীকৰণটোত পাইছোঁ কি v = u + at গতিকে v ৰ সেই মানটো আমি ইয়াতে বহাই দিম u + at পূৰণ কি হ'ব t গতিকে ইয়াৰ পিছত আমি কি পাম implies s = half আমি ভিতৰখিনি লিখিলে ভিতৰখিনি সৰলীকৰণ কৰিলে আমি কি পাম twice u + at পূৰণ t গতিকে যদি আমি ব্ৰেকেটটো খুলি দিওঁ অৰ্থাৎ যদি আমি পূৰণ কৰি দিওঁ বাহিৰৰ t টোৰে আৰু হাফ টোৰে তেতিয়া হ'ব হাফ আমি t টো প্ৰথমতে পূৰণ কৰিলোঁ twice ut + at কি হ'ব স্কয়াৰ তাৰ পৰা আমি কি পাম ut + half at স্কয়াৰ গতিকে পূৰণ কৰাৰ পিছত আমি এনেকৈ পালোঁ গতিকে আমি কি পালোঁ ফাইনেলি আমি কি পালোঁ শেষত s =
ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ আৰু এইটোৱে হ'ল আমাৰ গতিৰ সমীকৰণ 3টাৰ 2 নম্বৰ সমীকৰণটো আৰু এইটোৱে হ'ল সমীকৰণটো প্ৰমাণ কৰাৰ আমাৰ বীজগণিতীয় পদ্ধতি। এইবাৰ আহোঁ আমি তৃতীয় সমীকৰণটোলৈ। তৃতীয় সমীকৰণটো আমাৰ আছিল ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইজ ইকুৱেল টু টুৱাইছ এ এছ। তে ইয়াতেও আমাৰ এই চিহ্নবিলাকে বুজাব কি আমি আগতে পাইছোঁ, তথাপি আমি লিখি ল'লোঁ। ধৰা হ'ল বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব বা বস্তুটোৰ সৰণ এছ প্ৰাৰম্ভিক বেগ ইউ, অন্তিম বেগ ভি, ত্বৰণ এ আৰু অতিবাহিত সময় সমান টি। গতিকে ইতিমধ্যে আমি আগৰ সমীকৰণ দুটাৰ আমি এটা ইয়াত ব্যৱহাৰ কৰিম। আমি পাইছিলোঁ কি আমি জানো যে ভি ইজ ইকুৱেল টু ইউ প্লাছ এ টি। ইয়াৰ পৰা আমি ইয়াত টিৰ মানটো উলিয়াই ল'ম। টিৰ মানটো কেনেকুৱা হ'ব? টি ইজ ইকুৱেল টু ভি মাইনাছ ইউ বাই এ। গতিকে এইটো টিৰ মানটো আমি ব্যৱহাৰ কৰিম। আকৌ আমি জানো যে এছ সমান, বা আমি এবাৰ লিখি লওঁ খৰণ এনেকৈ লিখি লওঁ আমি। বস্তুটোৰ খৰণ সমান, যিহেতু ইয়াতে দুটা বেগ আছে, প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ বেলেগ বেলেগ, গতিকে আমি ইয়াতে বেগৰ সলনি আমি কি লিখিম? গড় বেগ পূৰণ কি লিখিম আমি? সময়। গতিকে যিহেতু দুটা বেগ আছে, আমি আগতে কৰাৰ দৰে ইয়াত গড় বেগ সমান কিমান হ'ব? ভি প্লাছ ইউ বাই টি, আৰু সময়টো টি আছে। গতিকে ইয়াত অলপ ভুল হৈছে, ভি ইউ প্লাছ ভি বাই কি হ'ব আমাৰ? 2 ইউ প্লাছ ভি বাই 2 পূৰণ সময় মানে কি আছে? টি। এতিয়া আমি ওপৰত যিটো ইয়াত টিৰ মানটো উলিয়াই থৈছোঁ আমি প্ৰথমটো সমীকৰণৰ পৰা, গতিৰ প্ৰথমটো সমীকৰণৰ পৰা, সেই মানটো আমি ইয়াত টিত আমি বহাই দিম। গতিকে আমি কি পালোঁ? ইউ প্লাছ ভি বাই 2 পূৰণ টি মানে আমি পালোঁ কি? ভি মাইনাছ ইউ বাই এ। গতিকে এতিয়া কি হ'ব? এইফালে সৰণ মানে কি? এছ আৰু আমি এইখিনিটো লিখি দিলোঁ এছ। গতিকে এতিয়া আমি যদি পূৰণ কৰোঁ, তলে পূৰণ কৰিলে আমাৰ হ'ল টুৱাইছে, আৰু এইফালে আমাৰ কি হ'ব? আমি যদি এনেকৈ চাওঁ, ভি প্লাছ ইউ আৰু ভি মাইনাছ ইউ আৰু ভি মাইনাছ ইউ। গতিকে আমাৰ এইটো কি? আমি বীজগণিতত পোৱা সূত্ৰ এ প্লাছ বি আৰু এ মাইনাছ বি সমান কি হয়? এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। গতিকে ইয়াতেও আমাৰ ভি প্লাছ ইউ আৰু কি আছে? ভি মাইনাছ ইউ। গতিকে এইটো কি হ'ব আমাৰ? ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ। গতিকে আমি ইয়াত কি লিখিম? পূৰণ কৰিলে কি হ'ব? ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ। গতিকে এইটো যদি আমি অলপ সৰলীকৰণ কৰোঁ, তেতিয়া আমাৰ কি হ'ব? ইমপ্লাইজ এছ ইজ ইকুৱেল টু আমি কি পালোঁ? ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ বাই টুৱাইছ এ। ইয়াৰ পৰা আমি কি লিখিব পাৰিম? ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইজ ইকুৱেল টু টুৱাইছ এ এছ। ইমপ্লাইজ আমি যিটো প্ৰমাণ কৰিব লাগে, আমাৰ সমীকৰণটো ইতিমধ্যে আমি পালোঁ। গতিকে আমাৰ ইয়াতে শেষ হ'ব। অৱশ্যে কিছুমান ঠাইত, কিছুমান অন্য কিতাপত বা আমি নেটত বা তেনেকুৱা আমি সমীকৰণটো এনেকৈও পাব পাৰোঁ, ইউ স্কুৱেৰ প্লাছ টুৱাইছ এ এছ। গতিকে এইটো সমীকৰণে এইটো।
গতিকে আমি আমাৰ যিহেতু সমীকৰণটো এনেকৈ আছে ভি স্কুৱেৰ এনেকৈ আছে ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ যিটো টুৱাইছ এ এছ, গতিকে আমি সমীকৰণৰ প্ৰমাণটো আমি ইয়াতে শেষ কৰিম। গতিকে 3 নম্বৰ সমীকৰণটো এনেকুৱা। গতিকে আমি জানিলোঁ যে বস্তুৰ গতিৰ লগত জড়িত কথাবিলাক জানাৰ কাৰণে তিনিটা সমীকৰণ আছে আৰু এই সমীকৰণ তিনিটাৰ বীজগণিতীয় পদ্ধতিৰে প্ৰমাণ কৰাৰ যিটো ধৰণ, সেই ধৰণটো কেনেকুৱা আমি সেইখিনি শিকিলোঁ। ইয়াৰ পিছত আমি চাম লেখ ব্যৱহাৰ কৰি পেলাই বেগ আৰু সময় লেখ ব্যৱহাৰ কৰি পেলাই এই তিনিওটা সমীকৰণ কেনেদৰে প্ৰমাণ কৰিব পাৰি।